धेमाजि जिल्लानि मुरखुंसेलेक जौगाखां खोन्दोनि सिङाव थानाय सिमेन्टसापुरि समकं मिसामारा आरो देकापाम गामि पन्चायतआ दिनै आजादी का अमृत महोत्सवजों लोब्बा लाखिनानै हर घर तिरंगा हाबाफारिखौ आबुङै जाफुंहोनो साइकेल रेली खालामनाय जायो। साइकेल रेली खालामनायाव जनाय महकुमा बेंगिरि सार्कल अफिसार गंब्रै गामि पन्चायतनि आफादगिरि दैदेनगिरि आरो रायजो राजाफोरा बाहागो लायो। আমি आजादी के अमृत जिखिनि এটা महोत्सव সেইখিনি সংগতি ৰাখি আজি জোনাই চাৰ্কৰ পৰা যিখিনি এটা প্ৰগ্ৰাম কাৰ্যসূচী লৈছিল সাইকেল ৰেলী এই সাইকেল ৰেলীত আমি অংশগ্ৰহণ কৰিছো। আমাৰ চাৰ্কল অফিচাৰ SDO ছাৰ লগতে আপোনাৰ মেজিষ্ট্ৰেটসকল লগত আমাৰ আজি যিখিনি প্ৰগ্ৰাম এই প্ৰগ্ৰামটো আপোনাৰ চিমেণ্টচাপুৰিৰ পৰা আদি কৰি আমাৰ 5টা জিপিত যেনে চিমেণ্টচাপুৰা মানে আৰম্ভ কৰি সমকঙৰ পৰা আপোনাৰ মিছামাৰাৰ পৰা দেকাপাম পৰা তেলামলৈকে এই কাৰ্যসূচীটো আছিল। আমি খুব আনন্দিত হৈছোঁ। আমি হৰ ঘৰ তিৰংগা যিখিনি এটা উৎসৱ পাতিবৰ কাৰণে আমি আজি চাইকেল ৰেলী প্ৰতি ঘৰত যাতে 13 তাৰিখৰ পৰা আৰম্ভ কৰি 15 তাৰিখলৈকে এই তিৰংগা বা পতাকা উত্তোলন কৰে এই কাৰ্যসূচী আমি প্ৰত্যেকজনকে আমি সজাগতা কৰিছোঁ। এইখিনিৰ কাৰণে আমি চাইকেল ৰেলী আজি প্ৰত্যেকজন ব্যক্তিয়ে সাইকেল ৰেলীত অংশগ্ৰহণ কৰি আমি আশা কৰিছোঁ যে নিশ্চয় ঘৰে ঘৰে যিখিনি মহোৎসৱ পালন কৰিব বুলি আশা ৰাখিছোঁ আৰু আশা কৰোঁ যে আমি অনাগত দিনত 13 তাৰিখৰ পৰা যিখিনি পতাকা উত্তোলন কৰিব সমূহ ৰাইজে আমাৰ আজি চাইকেল ৰেলী দেখি পাই নিশ্চয় এইখিনি কাম কৰিব বুলি মই আশা কৰিছোঁ। প্ৰথমে আজাদী কা অমৃত মহোৎসৱৰ আজি যি কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে মই সমগ্ৰ ভাৰতবৰ্ষীয় দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি পুৱা 6 বজাত চিমেণ্টচাপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা আমাৰ আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ তিৰংগা শীৰ্ষক আমাৰ চাইকেল শোভাযাত্ৰা আৰম্ভ কৰা হয়। যি অনুষ্ঠানটো আদৰে শুভাৰম্ভ কৰে আমাৰ মহকুমাধিপতি প্ৰদীপ দ্বিবেদী ডাঙৰীয়াই। লগত সহযোগ কৰে আমাৰ খণ্ডজন বিষয়া মহিলাগৰাকী প্ৰমুখ চাৰ্কল অফিচাৰ আছিলে, আমাৰ ইলেকশ্যন বিষয়া গায়ত্ৰী বাইদেউ আছিলে, আমাৰ গাঁও পঞ্চায়তৰ সমূহ কৰ্মচাৰী আমাৰ ৱাৰ্ড সদস্যসকল আছিল আৰু চিমেণ্টচাপুৰবাসী ৰাইজ তেওঁ অভূতপূৰ্ব সঁহাৰি আজি অনুষ্ঠানটোত যথেষ্ট আমোদদায়ক হ'ল। ৰাইজৰ মাজলৈকে সোমাবলৈ যত্ন কৰিছিলোঁ আৰু ৰাইজক আশা কৰিছোঁ অহা 13 তাৰিখৰ পৰা অহা 15 তাৰিখলৈকে তিনিদিনীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বানৰ পৰা সঁহাৰি জনাই তিনিদিনীয়াকৈ এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰিব। ধন্যবাদ।